Hello guys, welcome back to my another video. Social media পৰিছে জুবিন গাৰ্গৰ ওপৰত লেতেৰা গালি। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কিয় ক'লে জুবিন গাৰ্গক ৰাজপথত উলিয়াই ফাঁচি দিবলৈ। জুবিন গাৰ্গৰ ফটোবোৰতো পৰিছে হা ৰিয়েক্ট। কিয় অসমবাসী কিয়? আজিৰ এই ভিডিঅ'টোত তাৰ ওপৰতে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাইটি ইন্ট্ৰটো বজাই দিবা। এইটো ভিডিঅ' কমেডি ভিডিঅ' নহয় দেই। যদি কমেডি ভিডিঅ' চাবলৈ মন আছে, মোৰ বেলেগো ভিডিঅ' আছে, সেইবোৰ চাওক। এইটো অলপ চিৰিয়াছ ভিডিঅ' হ'ব। এতিয়া প্ৰথম কথা, জুবিন গাৰ্গক ইমান নিগেটিভ কমেণ্ট কৰা হৈছে কিয়? মানে এইটো কথা মই বুজা নাই। তেওঁ কৈছে নেকি যে মই কাম আনি ল'লোঁ? তেওঁ কৈছে নেকি বাৰু? এইটো কথা কিন্তু মই গম পোৱা নাই। মানুহবোৰে এনেই অনুমান লগাই লৈছে যে বিজ্ঞাহে জুবিন গাৰ্গ। সেইদিনলৈকে কা আন্দোলন হৈ থকালৈকে চবেই জুবিন গাৰ্গক জাতীয় নায়ক, জুবিন গাৰ্গ অসমৰ ভগৱান তেনেকৈ কৈছিলে। আৰু আজি চবেই তেওঁক বেয়া গালি দিছে, ফটোত হাঁহা ৰিয়েক্ট দিছে। কিয়? ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মা ছাৰকো কা আন্দোলন সময়ত বহুত নেগলেক্ট কৰিছিলে। ফটোবোৰত কি যে কথা লিখি পিনে বহুত ইটিকিং আৰু এতিয়া তেওঁ কৰোণাৰ ক্ষেত্ৰত বহুত লাগি আছে, বহুত কষ্ট কৰিছে। আৰু সেইকাৰণে এতিয়া তেওঁক ভগৱান বুলি ক'বলৈ ল'লে চবেই। আজি ভগৱান কাইলৈ চেতান, এনেকৈ নহয় কথাবোৰ দেই। যিজন ভগৱান সেইজন ভগৱানেই, যাক ভগৱান বুলি ভাবা সেইজন ভগৱানেই। মই এইটো ক'ব খুজিছোঁ যে ভগৱান আৰু চেতান এইটো এনেকৈ এক ছেকেণ্ডতে হোৱা বস্তু নহয়। মই এইটো ক'ব খোজা নাই যে হিমন্ত বিশ্ব শৰ্মাই কিবা এতিয়া যি কৰি আছে সেইটো কিবা মই ভাল পোৱা নাই, এনেকৈ বহুত ভাল কাম কৰিছে। তেওঁ এজন বহুত ভাল জাতীয় নায়ক হিচাপে কৰোণাৰ লগত যুঁজি গৈ আছে। সেইটোৰ লগত মই একদম 100% ছেটিছফাই। তেওঁ যি কৰি আছে, যেনেকৈ যুদ্ধ কৰি গৈ আছে, বহুত শলাগ ল'বলগীয়া। জুবিন গাৰ্গৰ ওপৰত মই এনেকৈ শুনা নাই বাৰু দেই, এনেকৈ যে জুবিন গাৰ্গে কা একচেপ্ট কৰি ল'লে তেনেকৈ কোৱা বুলি মই শুনা নাই। মানুহবোৰে অকল অনুমানহে লগাইছে চাগে, সৰ্বানন্দ সোণোৱালৰ লগত ফটো মৰাৰ কাৰণে নে বিজেপি জইন কৰিলে তেওঁ কা চাগে মানি ল'লে, তেনেকৈ চাগে অনুমান লগাই আছে। কোনোবাই যদি পাইছে যে জুবিন গাৰ্গে পোষ্ট কৰিছে বা ক'ৰবাত ভিডিঅ' বনাই কৈছে যে মই কা মানি ল'লোঁ আৰু ভাইহঁত তেনেকৈ, তেতিয়াহ'লে মোক ক'বাচোন বাৰু কমেণ্ট কৰি জুবিন গাৰ্গে মানি লৈছে বুলি। মই এইটো কথা গম পোৱা নাই। মোৰ মতে ক'বলৈ গ'লে কিন্তু জুবিন গাৰ্গ এজন বহুত ভাল মানুহ, জাতীয় নায়ক বুলি তেওঁক ক'ব লাগিব। অসমীয়াৰ কিবা ক্ষতি হোৱা কাম যে তেওঁ কৰিব, সেইটো কিন্তু মই কেতিয়াও মনৰ পৰা একচেপ্ট কৰিব নোৱাৰোঁ। এতিয়া কিছুমানে কমেণ্ট নকৰিব আকৌ যে তই জুবিনৰ অন্ধভক্ত, জুবিনে লাগিলে যিয়ে কওক তই এইটো ভাল বুলিয়ে কবি। তেনেকুৱা একো কথা নাই দেই। মই জুবিন গাৰ্গৰ তেনেকুৱা অন্ধভক্ত নহয় বা বহুত জুবিনৰ পাগল ফেন তেনেকুৱাও নহয়। যি দেখি আহিছোঁ অতীতত জুবিন গাৰ্গৰ কথা, জুবিন গাৰ্গৰ কাম, সেইবিলাক ভাবিয়ে কৈছোঁ কথাটো যে জুবিন গাৰ্গে অসমৰ কিবা বেয়াটো নিবিচাৰে। কি নহওক, এতিয়া জুবিন গাৰ্গৰ ওপৰত বহুত নিগেটিভিটি পৰিছে, বহুত নিগেটিভ কমেণ্ট আহিছে। আৰু তেনেকুৱা কমেণ্ট কিছুমান এতিয়া মই আপোনালোকক দেখাম। ফেচবুকত এজনে জুবিন গাৰ্গক আঁকি ফটোটো মাৰি দিছে, তাতো পৰিছে হাঁহা ৰিয়েক্ট দিছে তাতো। ইমান নিগেটিভিটি। দুখীয়াৰ ঘৰ দখল কৰা জুবিনৰ হাতত এইবাৰ অসমৰ পথাৰ, কিমান সুবিধাবাদী হ'ব পাৰে জুবিন গাৰ্গ? উত্তৰ দিব RTI তথ্যই। দুখীয়া ঘৰ দখল কৰা এয়া কেতিয়া হ'ল? কেতিয়াও ক্ষমা নকৰোঁ জুবিন গাৰ্গক। আমি কৰা আন্দোলনৰ কথা ইমান সোনকালে পাহৰি যাব নালাগিছিল। সেইদিনা ঘৰত কান্দি উঠিছিলোঁ যিদিনা জুবিনৰ দেহা বেয়া হৈছিল, কাৰণ জুবিনৰ তেনে পৰিস্থিতিত আমি কেতিয়াও চাব নিবিচাৰোঁ। কিন্তু এতিয়াৰ পৰা আমিবোৰে জুবিনক উলিয়াই পেলালোঁ। আজি কেৱল এক সাধাৰণ গায়কহে। একচুৱেলি মানুহবোৰ বহুত ইম'চনেল হৈ গৈছে জুবিন গাৰ্গে কা মানি লৈছে বুলি। একচুৱেলি নতুন দল খুলিবলৈ জুবিন দা চৰকাৰৰ পৰা ভিক্ষা কৰিব পাৰে। জুবিন দাই গছত উঠিব দি গুৰি কাটিব যেনহে লাগিছে। অনুমান লগাইছে যে জুবিন গাৰ্গে কা মানি ল'লে, সেইবুলি অনুমান লগাই এতিয়া ইমান জুবিন গাৰ্গৰ ওপৰত নিগেটিভিটি পৰিছে। এটা ভাল পোষ্ট বুলিয়ে ক'ব লাগিব জুবিন গাৰ্গৰ ওপৰত, যে তেওঁ লিখিছে যে প্ৰিয়ংকা চোপ্ৰাক দিওঁতে জুবিনক কিয় নিদিলে বুলি হুলস্থুল। জুবিনক দিয়াত এতিয়া তেওঁ দেশদ্ৰোহী। ফেচবুকৰ বুদ্ধিজীৱী আটাইকে প্ৰণাম।
সঁচা কথাও মানে এইফালে হ'লেও জগৰ লাগে সেইফালে হ'লেও জগৰ লাগে মানে এনেকৈ দুইফালৰ পৰা মাৰিলে কেনেকৈ হ'ব আ বুলি ক'লেও মাৰিব কা বুলি ক'লেও মাৰিব এনেকৈ হ'লে নহ'ব নহয় যতীন বৰাক সমালোচনা কৰি নিজে পদ লৈছে হাই ৰাম যতীন বৰাই চাকৰি লৈছে পদবী লৈছে যুক্তি নথকা কথা আমি নামানো আগতে যতীন বৰাক ক্ষমা খুজি লওক ইমান হুলস্থুল কিয় কি জুবিন গাৰ্গে কৈছে নেকি যে কা মানি ললো মানে এতিয়া গম পোৱা গৈছে যে মানুহবোৰে অনুমান লগাইছে যে জুবিন গাৰ্গে কা মানি ল'লে চাগে কাৰণ তেওঁ বিজেপিৰ লগত ফটো মাৰিছে হেৰি কৰিছে সেইটো কাৰণে চাগে ভাবিছে বা বিজেপিৰ ওপৰতো কিবা পোষ্ট এটা লিখিছিল সেইকাৰণে চাগে ভাবিছে যে জুবিন গাৰ্গে কা মানি লৈছে মইতো ভবা নাই যে জুবিন গাৰ্গে কা মানি লৈছে আমাৰ অসমৰ ইউটিউবৰ ডাঙৰ এটা ইউটিউব চেনেল ভূষণ দা এইটো চবেই চিনি পায় তেওঁ জুবিন দাৰ ওপৰত পোষ্ট লিখিছিল যে বেলেগৰ ওপৰত বিশ্বাস নকৰিলেও এজন মানুহৰ ওপৰত সদায় বিশ্বাস কৰিমেই এজন মানুহে কেতিয়াও অসমৰ বেয়াটো চিন্তা নকৰে ঠিক তেনেদৰে ময়ো সেইটোৱে ভাবিছোঁ যে তেওঁ অসমৰ কেতিয়াও বেয়াটো চিন্তা নকৰে আৰু তেওঁ কা মানি লোৱা নাই সেইটোৱে মই ভাবিছোঁ আৰু যদি জুবিন গাৰ্গে মানি লৈছে যদি তেতিয়াহ'লে মই এটা কথাই ক'ব বিচাৰোঁ আপুনি একবাৰ আকৌ ভাবি চাওক আপোনাৰ সিদ্ধান্তটো আকৌ এবাৰ আপুনি বিবেচনা কৰি চাওক কাৰণ কা আন্দোলনত বহুতকেইটা ফুল কোমলীয়া ল'ৰা শ্বহীদ হৈছে যদি আপুনি যদি কা মানিয়ে লয় তেতিয়াহ'লে সেইকেইটা জীৱনৰ মূল্য কি হ'ব গতিকে সেইটো কথা ভাবি চাওক বহুত 16 বছৰীয়া 18 বছৰীয়া ইমান কম বয়স সেইটো মৰা বয়স হয় জানো সেইটো বয়সৰ ল'ৰা শ্বহীদ হৈছে গুলি খায় সেইবিলাক কথা অলপ আপুনি আকৌ এবাৰ ভাবি চাওক যদিহে আপুনি সমৰ্থ যদিহে দেই এইটো মই তেওঁ মানি লৈছে বুলি মই গম পোৱা নাই যদি মানি লৈছে দেই যদি তেতিয়াওতো ইমান হুলস্থুল কৰিবলৈনো কি কথা আমি গোটেই অসমবাসীয়েতো কেতিয়াও একচেপ্ট কৰাই নাই কাটো আৰু নকৰোঁ আমি আন্দোলন কৰি যাম তেওঁ মানি ল'লেও যদি মানি লৈছোঁ যদিও মানক আমিতো আন্দোলন কৰি যাম ইমান এইটো হুলস্থুল ইমান নিগেটিভিটি শিকিবলৈ কি দৰকাৰ তেওঁ মানি লৈছে যদি মানি লওক আৰু তেওঁ ভাল কাম বহুত কৰিছে সেই ভাল কামবোৰৰ চকু দিয়ক অসমৰ কাৰণে বহুত গৌৰৱ কঢ়িয়াই আনিছে তেওঁ অসমৰ মানুহক সহায় কৰিবৰ কাৰণে বহুত কিবা কিবি কৰিছে সেই ভাল কামবোৰকো চকু দিয়ক কিবা এটা যদি বেয়া কৰি দিলে সেইটো বুলিয়ে সেই গোটেই মানুহজনকে বেয়া বুলি ভাবি ল'ব নালাগে যদি তেওঁ মানি লৈছে তেতিয়াহ'লে মানি লৈছে যদি মানি লৈছে আৰু সেইটো ধৰি লওক এটাহে তেওঁ আমাক কিবা এটা দুখ দিলে তেনেকুৱাতো বহুতো আমাক ভাল কামতো তেওঁ বহুত কৰিছে হাজাৰটা ভাল কাম কৰিছে এটা কিবা এটা কৰিছে সেইটো বুলিতো তেওঁ ছবিটো বেয়া কৰি দিয়াটো ভাল কথা নহয় আপোনাক ভাল পাওঁ আমি জুবিন দাক ভাল পাওঁ ভাল পাই থাকিম আপুনি বহুত ভাল কাম কৰিছে আমাৰ কাৰণে আমাৰ অসমৰ কাৰণে আৰু আমি সেইবিলাক কথা পাহৰি নাযাওঁ সেইটো কাৰণে আমি ভাল পাই থাকিম এইটো আমি ভাল নোপোৱা কাম এটা যদি আপুনি কৰিছে যদিও মানি লৈছে তেতিয়াও একো নাই আমি ভাল পাওঁ আপোনাক ভাল পাই থাকিম মানি লওক আমি অসমবাসীয়েতো আন্দোলন কৰিয়ে যাম আৰু এতিয়া আহোঁ যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কিয় ফেচবুকত পোষ্ট দি ক'লে যে জুবিন গাৰ্গ নামৰ ভণ্ডামীজনক ৰাজপথত ফাঁচি দিব লাগে কিয় ক'লে তেওঁৰ ওপৰত যিমান নিগেটিভ কমেণ্ট কৰিছে যিমান নিগেটিভ পোষ্ট কৰিছে চবেই কৰিছে বুলি ক'ব পাৰি বহুতে কৰিছে যে জুবিন গাৰ্গে কা মানি ল'লে সেইকাৰণে যিমান নিগেটিভ কমেণ্ট কৰিছে সেইবিলাক দেখি তেওঁ মনত বহুত আৱেগিক হৈ গৈছে আৰু সেইকাৰণে তেওঁ সেই পোষ্টটো কৰিবলৈ মানে বাধ্য হৈ গৈছে তেতিয়া বিজেপি IT চেনেলটোৱে জুবিন গাৰ্গক ইমান বেয়াকৈ গালি পাৰোঁতে গৰিমা বৰুৱাৰ গাত নালাগিল এতিয়া কিয় লাগিল মানে আ বুলি ক'লেও মাৰিব কা বুলি ক'লেও মাৰিব এনেকৈ দুইফালৰ পৰা মাৰিলে নহ'ব নহয় শেষত মই এইটোৱে মোৰ ভিডিঅ' ইমানে নাচাই বাৰু খুব বেছি কিমানে চাব নোৱাৰোঁ 200-100টা মানুহে চাব সেইকেইটাক অনুৰোধ যে ইমান নিগেটিভ কমেণ্ট নকৰিব জুবিন দাৰ ওপৰত তেওঁ কা যদি মানি ল'লে বুলিয়ে আমি তেওঁক বেয়া পোৱা তেনেকুৱা হৈ নাযাওঁ তেওঁ এজন মানুহে হয় ইমান নিগেটিভ কমেণ্ট কৰিলে তেওঁ মেণ্টেলি অশান্তি পাব পাৰে আৰু সেই অশান্তি পায়েইতো নিজ পত্নীয়ে তেনেকুৱা ধৰণৰ পোষ্ট ফেচবুকত দিছে গতিকে ইমান নিগেটিভিটি হেৰি নকৰিব আমি কা আন্দোলন কৰি যাম তেওঁ আমাৰ লগত নাথাকিলেও নাই কিন্তু তেওঁক ভাল পোৱাটো বাদ দি নিদিব তেওঁ বহুত ভাল কাম কৰিছে সেই ভাল কামবোৰ চকু দি সেইবিলাক কথা মনত ৰাখি তেওঁক ভাল পাই যাওক কিবা এটা আমি ভবামতে নহ'লে বুলিয়ে তেওঁক বেয়া পোৱাটো ভাল কথা নহয় আৰু দৰ্শকসকল এই কাহিনীটোৰ পৰা আপোনালোকে কি শিক্ষা পালে মানুহক হাজাৰটা ভাল কাম কৰক কিন্তু এটা বেয়া কাম কৰি দিয়ক সেই বেয়া কামটোৱে মানুহৰ ভাল কামবোৰকো অৰ্থ নাইকিয়া কৰি দিব তাৰ বিপৰীতে হাজাৰটা বেয়া কাম কৰক কিন্তু এটা ভাল কাম কৰক সেই ভাল কামটোৰ কিন্তু গুণ নাথাকে সেইটোৱে শিক্ষা লওক আৰু তেওঁ মানি ল'লেও আমি মানি নলওঁ জয় আই অসম
আজিলৈ ইমানে। ভিডিওটো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বাকিবোৰ ভিডিঅ' চাওক, সেইবোৰ ভিডিঅ' কমেডি ভিডিঅ' হয়। আজিলৈ ইমানে, বাই বাই।